শিক্ষক মানে কি জ্ঞানৰ পোহৰ নে অৱহেলাৰ চৰম চিকাৰ মানুহ গঢ়াৰ কাৰিকৰ নে কেৱল চৰকাৰী ফাইলৰ দাস নে শিক্ষক মানে অভিশাপ যি সমাজক বাট দেখুৱাবলৈ গৈ নিজে হেৰাই গ'ল নে শিক্ষক মানে এক যন্ত্ৰ যাক প্ৰতিদিনে পিষ্ট কৰে কামৰ বোজাই সকলোৰে চকু আজি শিক্ষকৰ এটি সৰল ভুলৰ ওপৰত সমাজৰ সমস্ত দুখৰ ভাগিদাৰ আজি শিক্ষক অকলশৰীয়া চৰকাৰী নিয়মৰ বান্ধনত তেওঁৰ মাত আজি বন্ধ নীৰৱে গিলি যায় তেওঁ অপমানত তিতা লগা দিনবোৰ আজি কিয় প্ৰশ্ন কৰে সকলোৱে তেওঁৰ চৰিত্ৰক শিক্ষকক আজি শত্ৰু বুলি ভাবি সমাজ কিয় ইমান নিৰ্দয় জুমুঠি কাগজৰ হিচাপ আৰু কামৰ এই জটিল মেৰপেচ শ্ৰেণী কোঠাৰ সেই পুৰণি হাঁহি আজি হ'ল ইতিহাসৰ কথা যি হাতেৰে গঢ়িছিল জাতিৰ ভৱিষ্যতৰ সপোনবোৰ আজি তেওঁ নিজেই নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে ৰৈ আছে ভৱিষ্যতৰ ল'ৰা ছোৱালীয়ে কি শিকিব যদি আজি শিক্ষকে অৱহেলিত যদি শিক্ষকৰ মান সন্মান কতো নাই তেন্তে তেওঁ কিলাই জীয়াই থাকিব হেৰুৱা সেই সন্মান ঘূৰাব কোনে নে আমাৰ অনাগত দিনৰ ভয়ংকৰ পৰিণতি ৰাজনীতিৰ খেলত আজি শিক্ষকৰ আৱেগবোৰ বন্দী তেওঁৰো যে আছে তেজ মঙহৰ শৰীৰ আছে বহুতো দুখ কিন্তু কোনে শুনে তেওঁৰ বুকুৰ সেই নীৰৱ কান্দোন য'ত আজি কেৱল হাহাকাৰ কেৱল শূন্যতাৰ মাত্ৰা শিক্ষক মানে কি শিক্ষক মানে কি শিক্ষক মানে কি প্ৰশ্নৰ মাজত লিপ্ত হৈ জীয়াই থকা এজন মানুহ নে শিক্ষক মানে আছিল আমাৰ সমাজৰ আটাইতকৈ ডাঙৰ ভুল যোগীৰ আজি শিক্ষকক আমি অভিশাপ বুলি ভাবো তেন্তে অনাগত কালৰ আন্ধাৰৰ পৰা মুক্তি পাবলৈ কোনে জ্বলাব সেই পোহৰৰ
আজিও জ্বলি আছে।